আজি ভিডিঅ'টো হ'বলগীয়া আছে বহুত ভয়ংকৰ গেম আৰু ভয়ংকৰ গেম কিয় কাৰণে কাৰণ আপোনালোকে ভিডিঅ'টো আগত গম পাব আৰু সেই ভয়ংকৰ গেমটো কোনে কোনে খেলিব বুলি ভাবিছে ইহঁত দুজনে খেলিব গেমটো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সেই ভয়ংকৰ গেমটো আৰম্ভ কৰোঁ বলক আৰু সেই গেমটো হ'ল ইহঁতে থাকিব লাগিব এনেকৈ থাকিব লাগিব কিমান টাইম হয় নাজানো কিন্তু ইহঁতে থাকিব লাগিব আৰু যায় একদম শেষত এই খেলাটোৰ পৰা উঠে সি জিতিব আৰু সি পাব এই মেডেল পায় বলক আৰম্ভ কৰোঁ খেলখনৰ ফাৰ্ষ্টটো চিন বলক চাওঁ কোনে জিতে এই খেলখন আৰম্ভ কৰোঁ বলক 3, 2, 1 টাইম ষ্টাৰ্ট বলক চাওঁ কোনে পাৰে কাৰ আছে দম পফিলং দে এনেকৈ না এটা নাম ল তই ইয়াক যি হ'লেও কৰিব পাৰা মাত্ৰ ইয়াৰ পৰা উঠি যাব নালাগে তাৰপিছত তই ইয়াক যি ক'ব পাৰা হাঁহিও তোলাই কেনে ইয়াক আউট কৰিব পাৰা যি কৰি কেনে আউট কৰিব পাৰা শুনছা ব'লা গাইছি পাৰি চাওঁ আউট ফাৰ্ষ্ট আউটে হবি ভৰি মাৰিলে আউট ইভাগে হাতটো নোৱা পাৰা ইবাৰি ইবাৰ এনেকৈ থাকিব লাগিব একো নাই যেনেকৈ আছে অভিনাশ ইবাৰি দেখোন সেনেকৈ থাকিব লাগিব তো বলক ইবাৰি আৰু কোনে জিতে আগা লাগছে অভিনাশ আগা লাগছি আগাত ভয়ান দিছে তুমি ইবাৰি গেমটো অলপমান টুইষ্ট দিওঁ ইহঁতক থাপাও কৰিব পাৰিম জি তই কোন ইবাৰ কোনতে বা চিজাৰ খেলি কেনে ডিচাইড কৰ কাজ কি এখন ওই ধৰ সেনকে দে চাং সাতবাৰ নহ'ব তিনবাৰ আৰু দুইবাৰ আছে লাষ্টৰ বাৰ হ'ব সেকেন্ড বাৰ চেম থাৰ্ড বাৰত তো হৈছে খেলাখান শেষ তো আমাৰ খেলখন আজি জিতিল কোনালে জিতিল আজি খেলখন আৰু ইয়াক ট্ৰফিটো কোনে দিব জানে আৰু দিব এই ট্ৰফিটো ইভাগে আছে আমাৰ ট্ৰফি দিয়া ব্যক্তিজন আৰু ব্যক্তিজনৰ নাম হ'ল প্ৰিন্স দাস আৰু এও দিব আপোনালোকে এই ট্ৰফিটো এই নিবা নেকি ৰ দে আপুনি দিয়া ডাঙৰি আপুনি লওক আৰু ইয়াক পিন্ধাই দিয়ক তো বলক আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বাই বাই টাটা লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই টাটা আৰু এখেত হ'ল আমাৰ গাঁৱৰ নাম্বাৰ 1 গেমাৰ সেইকাৰণে এওক এইবাৰ মেডেলে সন্মানিত কৰোঁ তো বলক বাই বাই টাটা